বন্ধুসকল, এইখন পৃথিৱীত নানান ৰকমৰ জীৱ-জন্তুৱে বাস কৰে। এইবিলাকৰ ভিতৰত কিছুমান অতি সুন্দৰ আৰু কিছুমান অতি ভয়ানক। এই জীৱ-জন্তুসমূহৰ ভিতৰত এটি হৈছে সাপ। NKB চেনেলৰ আজিৰ ভিডিঅ'ত সাপৰ কিছুমান অদ্ভুত গুণৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে আমাৰ লগত থাকি ভিডিঅ'টো উপভোগ কৰক। এবিধ অতি ভয়ংকৰ প্ৰাণী, তাৰ ভিতৰত কিছুমান অতি বিষাক্ত আৰু কিছুমান পানীত থাকে, কিছুমান গাঁতত থাকে আৰু কিছুমান গছৰ সৰুঙত। ইয়াৰে ভিতৰত কিছু সাপ আছে যিবিলাক আকাশত উৰিবও পাৰে, ঠিক ইয়াৰ নিচিনা। তেতিয়াহ'লে আজি এইবিলাক সাপৰ বিষয়ে আৰু সিহঁতৰ কিছুমান অদ্ভুত গুণৰ বিষয়েও, যিবিলাকৰ বিষয়ে আপুনি হয়তো ইয়াৰ আগত কেতিয়াও শুনা নাই। তেতিয়াহ'লে শুনক। প্ৰথমে কওঁ যে দ্য ফ্লাইং স্নেক। মাজত কিছুমান মানুহ আছে যিবিলাকে সাপৰ বিষয়ে বহুত কিবা কিবি শুনি আহিছে। সাপ যে উৰিবও পাৰে ইয়াৰ বিষয়ে ক'ৰবাত শুনিছেনে? তোৰ নাম হৈছে কেৰি চুপেৰিয়া। ইয়াক পোৱা যায় চাউথ ইষ্ট এছিয়াত, থাইলেণ্ড, ফিলিপাইন আৰু ইণ্ডোনেছিয়াত এই সাপটো অনেক পোৱা যায়। তোৰ কোনো পাখি নাই আৰু ই আকাশত বেছি সময় উৰিবও নোৱাৰে। আচলতে এই সাপডালে গছৰ ডালত বহি নিজৰ নেজডালেৰে হেঁচা দি ইমান জোৰে জাপ মাৰে যে যাৰ ফলত কিছু সময় বতাহত উৰিব পাৰে। ইয়াৰ নেজডাল অতি শক্তিশালী বাবে নেজডালেৰে গছত হেঁচা দি ওপৰলৈ জাপ দিব পাৰে। পিছত কওঁ যে দ্য ইগ এইটাৰ। আপুনি কি কণী খাই বেছি ভাল পায় নেকি? এই কথাষাৰ আপোনাক এইকাৰণেই সুধিছোঁ যে এই সাপডালেও মানুহৰ নিচিনা কণী খায়। এই সাপডাল আফ্ৰিকাৰ কিছু ঠাইত পোৱা যায়। এই সাপডালৰ কোনো দাঁত নাই। এই সাপডালে কণী খাই জীৱন নিৰ্বাহ কৰে। এই সাপডালে বেছিভাগ জীৱন গছে গছেই কটায়। ই চৰাইৰ বাহৰ পৰা কণীবোৰ গিলি পেলায়। কেতিয়াবা ইহঁতক কণীবোৰ খোৱাৰ সময়ত এনেকুৱা দেখা যায়। কেতিয়াবা আকৌ ইহঁতে অন্য কোনো বেলেগ বস্তুক কণী বুলি ভাবি গিলি পেলায়। কেতিয়াবা কোনো পাথৰ বা কেতিয়াবা কোনো গছৰ ফলক। ইমান ডাঙৰ কণীক এই সৰু সাপডালে কেনেকৈ গিলি আছে? ক'ব পাৰোঁ যে টেণ্টিকেল স্নেক হ'লেও নিজৰ বৈশিষ্ট্যৰ বাবে কিছু আগুৱাই আছে। এই সাপডালক চাউথ এছিয়াত পোৱা যায়। অলপ জেগাৰ মাজতেই নিজৰ চিকাৰক মাইক্ৰ'ছেকেণ্ডতেই ধৰি পেলায়। কোনো মাছক তাৎক্ষণিকভাৱে ধৰি পেলোৱা ক্ষমতাই আছে ইয়াৰ। সাপডাল ইমান ফাষ্ট যে চকুৰ পলকতেই ই তাৰ আহাৰ চিকাৰ কৰিব পাৰে। ভিডিঅ'টো আপোনালোকক শ্ল' মোশ্যন কৰি দেখুওৱা হৈছে। এই সাপডাল কিন্তু অসাধাৰণ। ক'ব পাৰোঁ যে চুডোচেৰাষ্টেছ। সাপডাল মধ্য আফ্ৰিকাৰ মৰুভূমি এলেকাত বেছি পোৱা যায়। 2006 চনত এই সাপডালক মানুহে প্ৰথমে বিচাৰি উলিয়াইছিল। সাপডালৰ নেজডালৰ মূৰটো হৈছে মকৰাৰ নিচিনা। আচলতে এই নেজডাল তাৰ নিজৰ চিকাৰ ধৰাৰ বাবে ব্যৱহাৰ কৰে। কৰাৰ সময়ত এই সাপডালে তাৰ নিজৰ গোটেই শৰীৰটো বালিৰে ঢাকি কেৱল নেজডালৰ মূৰটো উলিয়াই ৰাখি এটা পোক পতংগৰ নিচিনা লৰাচৰা কৰি থাকে, যাতে ইয়াক দেখি কোনো চৰাই চিৰিকটিয়ে খাবলৈ তাৰ লগে লগেই এই সাপডালে বিদ্যুতৰ গতিত তাৰ নিজৰ চিকাৰ ধৰিবলৈ সক্ষম হয়। বৰ্তমান বিলুপ্ত হোৱাৰ দিশত এই প্ৰজাতিৰ সাপসমূহক বচাবৰ কাৰণে বৈজ্ঞানিকসকলে বহু পৰিশ্ৰম কৰি ইহঁতক ৰাখিবলৈ যত্ন কৰিছে। বন্ধুসকল, এইবিলাকেই আছিল অদ্ভুত সাপ। সদশেষত ভিডিঅ'টো আপোনালোকে ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন বজাই দিব। ধন্যবাদ।